वेलकम बैक टू माय चैनल होममेकर पूर्णिमा। आज एटा रेसिपी লৈ আহিছো কিন্তু তাৰ আগতে মই মোৰ গাৰ্ডেনত বৰ্তমান ফুলি থকা এই বগেনভেলিয়া ফুলজোপা আপোনালোকৰ লগত শেয়াৰ কৰিছো কিয়নো এই ফুলজোপা দুটা কালাৰ আছে পিংক আৰু অৰেঞ্জ কালাৰ এয়া আপোনালোকে দেখিছেনে খুব ধুনিয়া লাগে মোৰ খুব ভাল লাগে এয়া অকনমানি এটা মই ডাল কাটিং কৰি ইয়াতে এই পটটোতে দি থৈছিলো আৰু খুব ধুনিয়াকৈ ফুলি আছে 12 মাহেই ফুলি থাকে এই ফুলজোপা সিজনত কিন্তু বহুত ফুলে এতিয়াটো অফ সিজন তথাপিও খুব ধুনিয়া লগাৰ কাৰণে মই শেয়াৰ কৰিলো আপোনালোকৰ লগত আৰু এটা ৰেচিপিও আপোনালোকৰ মাজলৈ আগবঢ়াইছো পটলৰ ৰেচিপি পটল কেইটা মই খুব ধুনিয়াকৈ বাকলি গুচাই ধুই ললো আৰু এনেকৈ অকনমান খুজি খুজি দিছো যাতে তাত মছলা বিলাক সোমাই যাব আৰু এটা জোখত মই কাটি লৈছো ডাঙৰ বা সৰু নহয় মিডিয়াম সাইজত এয়া আৰু বগা হৰিয়া তিয়াই ৰাখিছিলো তাতে পিয়াজ বিলাহী আদা নহৰু আৰু এটা জলকীয়া দি এটা খুব ধুনিয়া পেষ্ট মই তৈয়াৰ কৰি লম খুব সহজ ৰেচিপিটো আৰু খাবলৈ খুব টেস্টি হৈছিলে আৰু এখন পেনত ৰিফাইন অইল দিছো তাতে 1 চামুচ হালধি দি মই পটল কেইটা ফ্ৰাই কৰি লম আৰু এতিয়া মই ইয়াত বইল কৰি ৰখা সৰু আলু কেইটুকুৰা দিছো ধুনিয়াকৈ মই ফ্ৰাই কৰি লম ডিপ ফ্ৰাই কৰিব লাগিব অলপ নিমখ দিম আপোনালোকে আন্দাজ মতে দিব নিমখটো এয়া ডিপ ফ্ৰাই হৈ গল এখন হাতে হেতা আৰু এখন হাতে ক্যামেৰা লৈ ভিডিও কৰা খুব এটা সহজ নহয় তথাপিটো ৰেচিপিটো খুব ভাল লাগিছিলে টেস্টি হৈছিলে কাৰণে মই ভিডিওটি আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু এয়া একেখন পেনতে অকনমান তেল দি গোটা জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ অলপ দি মিক্সাৰখিনি মই ইয়াতে দিম ধুনিয়াকৈ ফ্ৰাই কৰি ৰাখিম অলপ সময় ভালকৈ মিক্স কৰিব লাগিব এতিয়া অলপ নিমখ দিছো আন্দাজ মতে দিব নিমখটো এয়া অয়েল সেপাৰেট হৈছে এতিয়া এইখিনি সময়তে মই ফ্ৰাই কৰি ৰখা আলু আৰু পটলখিনি দিম ভিডিওটি যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু যি সকল নতুনকৈ আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰিব চেনেলটো এতিয়া খুব সুন্দৰকৈ মিক্স কৰিব লাগিব এয়া এতিয়া অকনমান পানী দিছো আলু আৰু পটলটো মিক্সাৰখিন লগত ভালকৈ মিক্স হৈ যাবলৈ এয়া ধুনিয়াকৈ পানীটো শুকাই গল এতিয়া মোৰ ৰেচিপি ৰেডি হৈ গৈছে আপোনালোকে এইটো পৰঠা ৰুটি বা ভাতৰ লগত গৰমে গৰমে পৰিবেশন কৰিব পাৰে খুব টেস্টি হয় খাবলৈ আৰু ভিডিওটি হেকলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ